নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আৰু আজি মই 2 দিন ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ, গাটো মোৰ ইমান এটা ভাল নাছিলে। সেয়েহে আজিৰ পৰা আকৌ দিয়া ষ্টাৰ্ট কৰিছোঁ। আজি ৰাখি পূৰ্ণিমা যিহেতু এয়া আমাৰ কোৱাৰ্টাৰৰে বাইদেউ এজনীয়ে এনেকৈ যেতিয়াৰ পৰা আছোঁ আমি 3-4 বছৰমান হ'ল, কিন্তু বাইদেউজনীয়ে প্ৰথমৰ পৰাই এনেকৈ ৰাখি পিন্ধাই আহিছে। আৰু এনেকৈ ৰাখি পিন্ধোৱা দেখিলে ভালো লাগে দিয়কচোন। আমাৰ মহাপুৰুষৰো বায়েক এজনী পাবলৈ বোলে খুব হেঁপাহ আছিলে। বেচেৰা বায়েক নাই, ভনীয়েক আছে বাৰু। সেয়েহে এনেকৈ বায়েক এজনী পাই বিৰাটেই সুখী আৰু। এয়া বায়েকে প্ৰত্যেক বছৰে এনেকৈ আহে। আজি অলপ দেৰি হৈছিলে বাৰু আহোঁতে, মই ভাবিছিলোঁ নাহিবই নেকি, নাই অলপ দেৰি হ'লেও কিন্তু আহিলে। আৰু মোৰ ভাইটিও আছে, কিন্তু মই ৰাখি পিন্ধাব পৰা নাই বাৰু, এইবাৰ যাব নোৱাৰিলোঁ। দূৰৰ পৰাই মোৰ পৰা মৰম যাচিছোঁ, যিয়ে নহওক কিয় অন্তৰৰ পৰা। আৰু এয়া ৰাখি পিন্ধাই আছে বাইদেউজনীয়ে। আৰু বাইদেউৰ লগত যে মোৰ খুটুক খাটাক কিবা নহয় কিবা কিবি লাগিয়ে থাকে। যদিও বয়সত ডাঙৰ, তথাপি আমাৰ একো নাই বাৰু, আকৌ বেয়া নাপায়। কিবা নহয় আকৌ মিলা প্ৰীতি হৈয়ে যাওঁ বাৰু। আৰু এনেকৈ পিন্ধাব আহিছে, কিমান এটা ভাল লাগিছে নহয় জানো। নিজৰ যিহেতু বায়েক বুলি আহিছে নহয় জানো। এয়া কেতিয়াও ধৰি নাথাকে বাইদেউজনীয়ে। ইমান ধুনীয়াকৈ পূজা কৰি পেলাই লৈ আহিছে চাকিটো। কৈছে মই চাকি ধূপ ৰাতিপুৱাই জ্বলাই আগবঢ়াইছোঁ, এনেকৈ আগবঢ়াই পেলাই ৰাখিটো পিন্ধাইছে আৰু। এয়া মিঠাই খুৱাইছে। মই কৈছোঁ আজিৰ পৰা যাতে এনেকৈ সদায় মিঠা হৈ থাকে আৰু, টেঙা তিতাবিলাক গুচি যাওক। আৰু মোকো এনেকৈ খুৱাই দিলে বাইদেউজনীয়ে। এইফালে দাদাজনেও ৰখি আছে, আৰু ময়ো খুৱাই দিলোঁ। খুৱাই দি পেলাই আৰু ডেকাদাই কিবা কিবি কৈ আছে, মোৰ হাঁহি উঠি গৈছে। এইফালে ছোৱালীও আহি পালে ক'ৰবাৰ পৰা তাই খেলি তাইকো বোলে খুৱাই দিব লাগে মিঠাই, তাইও খালে। এইফালে আমি ক'লোঁ গোটেইকেইজনী একপি ফটো লওঁ। আৰু এইফালে গোসানীজনেও শ্ৰীকৃষ্ণক ৰাখি পিন্ধাইছে। এয়া মোৰ ভাইটি, আৰু আজিলৈ আহিছোঁ, বাই।